Hi guys, welcome to my YouTube channel MI Blog. আপোনালোকে সবে গম পায় মই কৰ্মসূত্ৰে গুৱাহাটীত থাকো আৰু কিবা হেৰি ইম্পৰ্টেন্ট কাম এটাত গাঁৱত আহিছো বহুত দিন পিছত আজি এতিয়া মই দেখুৱাম গাঁৱৰ পৰিৱেশ আমাৰ গাঁৱৰ খেতি তাৰপিছত পুখুৰীতে মাছ ধৰি আছে সব কি ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ মাছ আছে আৰু আজি আপোনালোকে সব দেখাই যাম একদম চাইটাক খেতি দেখুৱাম তাৰপিছত পুখুৰীৰ মাছ আৰু ঘৰৰ শাক পাচলি সব দেখুৱাই যাম চাই থাকক এয়া চাব এতিয়া মাছ আহিব এয়া মাছ অপেক্ষা কৰক ডাঙৰ ডাঙৰ মাছ আহি আছে এয়া চাব সৰু পুখুৰী কিন্তু বহুত মাছ গাঁৱৰ এয়া চাওক এতিয়া জপিয়াই আছে মাছ এবাৰ মাছ আহিছে নে নাই আহিছে ও চাক মাছ কি ডাঙৰ ডাঙৰ মাছ হওক কি মাছ হওক গাইছ এইটো আমাৰ ঘৰৰ পুখুৰীৰ মাছ হওক কি মজা এই চাওক এটা গুচি গল এতিয়া পুখুৰী মাছ ধৰা দেখুৱালো এতিয়া দেখুৱাম আমাৰ ঘৰৰ পাচলি খেতি এয়া চাওক পাচলি খেতি কি ধুনীয়া খেতি হয় আমাৰ গাঁও আৰু গাঁৱৰ চাৰিওফালে পৰিৱেশটো দেখাইছো এই চাহ সৰিয়হৰ খেতি তাৰপিছত আপোনাৰ এইফালে কবি আছে মটৰ খেতি আছে সব চাই থাকিব আৰু মাকৈ খেতি আছে এইফালে চাওক খেতিবিলাক এতিয়া কি ধুনীয়াকৈ দেখুৱাই যাম গাইছে চাওক আমাৰ পাচলি খেতি কি ধুনীয়া এয়া দেখুৱাই যাম ইয়াতে ওলকবি আছে তাৰপিছত ধনিয়া আছে মটৰ খেতি আছে এয়া চাওক ধনিয়া পাত তাৰপিছত কবি এয়া ওলকবি চাই থাকিব আমাৰ পাচলি খেতিটো কি ধুনীয়া লাগিব চাব এইবিলাক সব লোকেল হয় জৈৱিক সাৰ ইয়াতে কোনো কেমিকেল সাৰ প্ৰয়োগ কৰা নাই আমি সব জৈৱিক সাৰ আৰু এইফালে মটৰ চাওক মটৰ চাওক এয়া গাঁৱত আহিলে মনটো ইমান ভাল লাগি যায় ইফালে আমাৰ ঘৰৰ সব শাক পাচলি আছে পুখুৰীৰ মাছ আছে সব দেখুৱাই যাম এইফালে চাওক কি ধুনীয়া এটা হাইব্ৰিড হয় চাগে এইটো মাই গড কিমান ধুনীয়া লাগিছে চাওক এতিয়া জুম কৰি দেখুৱাই যাম সব চাই থাকিব আজি গাঁৱৰ যিটো নেচাৰেল চিনাৰী নেচাৰেল যিটো পদ্ধতিৰ দ্বাৰা গাঁৱৰ মানুহে হেৰি কৰে খেতি কৰে এইটো একচুৱেলি আমাৰ নিজৰে খেতি হয় পাচলি এবাৰ মটৰ ইমান ভাল অহা নাই অলপ বেছি লাভ নহ'ব এইবাৰ মানে খেতিটো ইমান ভাল হোৱা নাই চাওক ইফালে আমাৰ মটৰ খেতি আছে এইফালে সৰিয়হৰ খেতি আছে সৰিয়হ এয়া চাওক আৰু কেইদিন পিছত তুলিব পাৰিম সৰিয়হ এয়া চাই যাব গাইছ মই নিজে ইমান দিন পিছত গাঁৱত আহি আপলোডো হৈ গৈছোঁ চাওক কি পৰিৱেশ কি ধুনীয়া মাকৈ খেতি মই চাই আছোঁ ইয়াতে পিকচাৰ কোৱালিটি বহুত ভাল হ'ব এয়া চাওক চাই থাকক গোটেই হেৰিটো দেখুৱাম ইয়াৰ পৰা এইফালে চাওক কিমান ধুনীয়া জেগা ইয়াতে শ্বুটিং কৰিব পাৰিলে ভাল লাগিব একদম পাঞ্জাৱৰ নিচিনা হৈছে চাওক কিমান ধুনীয়া হৈছে হেৰিবিলাক ইমান দিন আমি খালি টিভিৰ পৰ্দাত হেৰিত চাইছোঁ পাঞ্জাৱৰ খেতিৰ বিষয়ে চাইছোঁ এইটো আমাৰ অসমৰ বৰপেটা জিলাৰ খেতি হয় চাওক কি ধুনীয়া চাৰিওফালে মাকৈ এয়া চাই যাব এতিয়া মই বেক কেমেৰাত দেখুৱাম এতিয়া বেক কেমেৰাত চাওক মাকৈ খেতিৰ দৃশ্য নেচাৰেল বিউটি যাক কোৱা হয় একদম মই সঁচাকৈ বহুত দিন পিছত গাঁৱত আহি চালোঁ এনেকুৱা পৰিৱেশ এয়া চাওক আপোনালোকে মাকৈ খেতি ইফালে সৰিয়হ আছে সব দেখুৱাই যাম একফালৰ পৰা চাই থাকিব
এয়া মই এটা বেক কেমেৰাত চিনেমেটিক ভিউ দেখুৱাম এইফালে সৰিয়হ এয়া চাওক পুরো সিনেমেটিক ভিউত চাই থাকিব এটা জুম কৰি দেখুৱাম আপোনালোকক এয়া চাওক জুম কৰি দেখুৱালে আৰু ভাল লাগে এইফালে तेरे बिना जीना नहीं ये देश का मिट्टी सोने उगले उगले हीरा मोती ये देश की धरती गानटुলৈ মোৰ মনত পৰি আছে এয়া চাওক এনেকুৱা গাঁৱৰ খেতি চালে আমাৰ দেশ প্ৰেমমূলক গীত মুখত আহি যায় ये देश है हमारा ये देश है हमारा চাওক এতিয়া চিনেমেটিক ভিউত চাই থাকিব গাইছ এতিয়া মই হেৰি মাকৈ খেতিৰ ভিতৰত আহিছোঁ এয়া চাওক লাইনে লাইনে কি ধুনীয়াকৈ শাৰী পাতি পাতি ইয়াতে এইবিলাক ৰোৱা হয় আৰু ভিতৰৰ পৰা এইটো দৃশ্য আচৰিত ধৰণৰ লাগিছে ইমান ধুনীয়া চাওক এনেকুৱা লাগিছে ইয়াত মই পিকচাৰ তুলিব আহি মোৰ DSLR-টো লৈ আহিব লাগিব কেমেৰা এয়া চাই থাকক গাঁৱৰ এইটোকে কয় নেচাৰেল বিউটি সঁচাকৈ ভাল লাগি গৈছে এয়া চাওক আমি আজিকালি চবে গম পাইছে পাঠান মুভি এটা ৰিলিজ হৈছে এই মুভিটোক লৈ নানান ধৰণৰ বিতৰ্ক চলি আছে মই এইবোৰ বিতৰ্কৰ মাজত সোমাব নোখোজোঁ মোৰ মতে এই সৰু সুৰা মুভি বা কিবা এনেকুৱা হেৰি লৈ কিনি সৰু সুৰা ইনচিডেণ্টবিলাক লৈ মানুহক বুৰুৱাক বনোৱা হয় আৰু বিভিন্ন ধৰণৰ এই মুভি লৈ ৰাজনীতি চলি আছে পাঠান মুভি শ্বাহৰুখ খানৰ মই এইবোৰ বিতৰ্কৰ বিষয়ে একো ক'ব নোখোজোঁ মই ভাবোঁ আমাৰ গাঁৱৰ মানুহ প্লাছ আমাৰ অসমৰ চবে অসমৰ কেনেকৈ বিকাশ হয় সেই বিষয়ে গুৰুত্ব দিব লাগে বিকাশৰ দিশত গুৰুত্ব দিব লাগে কেনেকৈ আমি শিক্ষা দীক্ষা টেকন'লজি তাৰপিছত খেতি বাতিৰ ক্ষেত্ৰতো নতুন নতুন টেকন'লজি ইউজ কৰি আমি যাতে আমাৰ অসমখনত ভাৰতবৰ্ষৰ ভিতৰত এখন প্ৰতিষ্ঠিত আৰু টপ 5ৰ ভিতৰত যাতে আমি অসমখন লৈ যাব পাৰোঁ ইকনমিকেলি হওক কালচাৰেলি হওক এই ক্ষেত্ৰত আমি গুৰুত্ব দিয়া উচিত কোনে পাঠান মুভি লৈ কি কৰি আছে ৰাজনীতি কৰি আছে ৰাজনীতিবিদে ৰাজনীতি কৰিব তাত আমি একো ক'ব লগা নাই আৰু এইটো লৈ আমাৰ মিডিয়াবিলাককো চাইছোঁ আপোনালোকে সৰু সুৰা বস্তু বিষয়বিলাকক হেৰি গুৰুত্ব বেছিকৈ দিয়ে আপোনালোকে গুৰুত্ব দিয়ক কেনেকৈ কৃষি ক্ষেত্ৰত উন্নতি কৰিব পাৰি কেনেকুৱাকৈ আমি পুখুৰীবিলাকত মাছ পালন কৰিব পাৰোঁ খেতি বাতিৰ উন্নতি হয় সেই দিশত আপোনালোকে মিডিয়াবিলাকে আৰু গোটেই অসমখন কেনেকৈ উন্নতি হ'ব সেই দিশত আপোনালোকে বাতৰি প্ৰচাৰ কৰক কিবা এটা হেৰিৰ বিষয়ে মুভি লৈ ইমান ব্যস্ত নাৰাখি ৰাইজক আৰু ভাল ভাল কামত দিহা পৰামৰ্শ দিয়ক এতিয়া মোৰ ইউটিউব চেনেলৰ যোগে এইটো ক'ব খুজিছোঁ যে আমি গাঁৱত কি কৰিব পাৰোঁ গাঁৱৰ মানুহে আচলতে এখন দেশৰ বা এখন ৰাজ্যৰ যিটো অৰ্থনীতি সেইটো বেছিকৈ গুৰুত্ব প্ৰদান কৰে সেইকাৰণে গাঁৱৰ ৰাইজক আমি কৈছোঁ হেৰি জনাইছোঁ আহ্বান জনাইছোঁ যাতে আপোনালোকে সকলোৱে আপোনালোকৰ কৰ্মক্ষেত্ৰত গুৰুত্ব দিয়ক খেতি বাতি আপোনালোকে নতুন টেকন'লজি দিয়ক চৰকাৰে বহুতো সুবিধা দিছে আজিকালি খেতি বাতিৰ ক্ষেত্ৰত কৃষি ক্ষেত্ৰত আপোনালোকে এই সুযোগ সুবিধাবোৰ গ্ৰহণ কৰি খেতি বাতিৰ উন্নতিৰ দিশত এইবোৰ প্ৰয়োগ কৰক আৰু যাতে আমাৰ অসমখন উন্নতিৰ দিশে আগবাঢ়ি যায় এইখিনি কৈয়ে মোৰ ভিডিঅ' আজি সামৰি মাৰিলোঁ আৰু আপোনালোকক সকলোৱে যদি ভাল লাগে মোৰ এই ইউটিউব চেনেল MI ব্লগটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম জয় হিন্দ